নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেল জব ইনফৰমেশ্যন আসামলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কম চৰকাৰে উলিওৱা প্ৰজ্ঞান ভাৰতী আঁচনিৰ বাবে ছাত্ৰীসকলে কেনেধৰণে অনলাইন যোগে আবেদন কৰিব। সম্পূৰ্ণ প্ৰক্ৰিয়াটো আজিৰ মই এই ভিডিঅ'টোত কম। মই তাৰ কাৰণে আপোনালোকে মই ডেছক্ৰিপশ্যনত এটা লিংক দি থোৱা আছে, সেই লিংকটোত গ'লে আপোনালোকে এই পেজখন অপেন হ'ব আৰু পেজখনত প্ৰথমতে ইয়াত প্ৰজ্ঞান ভাৰতী আঁচনিৰ ডিটেইলছত কোৱা হৈছে যে 60% এবভ পোৱা ছাত্ৰীসকলে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু ষ্টেপ 1, 2, 3 তেওঁলোকে বৰ্ণনা কৰি কৈ থৈছে। প্ৰথমতে লগ ইন কৰিব লাগিব ৰোল নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি, তাৰপিছত ভেৰিয়েণ্ট চিলেক্ট কৰিব লাগিব তেওঁলোকে পেট্ৰলৰ ল'ব নে ইলেক্ট্ৰিকেলৰ ল'ব। তাৰপিছত তেওঁলোকে ফিল আপ কণ্টেক্ট ডিটেইলছ, তেওঁলোকৰ এড্ৰেছ আৰু কণ্টেক্ট ডিটেইলছ এই সকলোখিনি ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকে একনলেজমেণ্টখন পাই যাব আৰু সেইখন আপোনালোকে ডাউনলোড কৰি পেলাই নিজৰ ওচৰত ৰাখিব পাৰে। স্কুটি মানে দিয়া টাইমত সেইখন কামত আহিব। এতিয়া মই আপোনালোকক এই ভিডিঅ'টোত এতিয়া এফালৰ পৰা মই কৰি দেখুৱাই যাম, ৰোল নাম্বাৰৰ পৰা ধৰি মই সকলোখিনি ফিল আপ কৰি দেখুৱাই যাম। এতিয়া মই মোৰ ভণ্টি এগৰাকীৰ কাৰণে এইটো ফিল আপ কৰি আছোঁ। এতিয়া মই ৰোল আৰু নাম্বাৰ এই সকলোখিনি মই ফিল আপ কৰি ল'লোঁ আৰু লগতে কেপচাটোও মই ফিল আপ কৰি ল'ম আৰু কেপচাটো ফিল আপ কৰি লোৱাৰ পিছত মই লগ ইনত ক্লিক কৰিম আৰু লগ ইনত ক্লিক কৰাৰ পিছত ছাত্ৰীগৰাকীৰ সম্পূৰ্ণ ডিটেইলছ আহি গৈছে। তেওঁ কোন স্কুলত পঢ়িছিলে, মানে হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলে, নাম, ফাদাৰ্ছ নাম, ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এই সকলোখিনি আহি গ'ল। আৰু তাৰপিছত আপোনালোকে কি স্কুটি ল'ব মানে ভেৰিয়েণ্ট আপোনালোকে চিলেক্ট কৰিব লাগিব। এতিয়া মই পেট্ৰল ভেৰিয়েণ্ট চিলেক্ট কৰি দিছোঁ। তাৰপিছত ইমেইল আই ডি আপোনালোকে ইমেইল আই ডিটো তাত ছাবমিট কৰিব লাগিব আৰু মই এতিয়া ছাত্ৰীগৰাকীৰ ইমেইল আই ডিটো ইয়াত ফিল আপ কৰি দিলোঁ আৰু ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকে ৰাইট চাইডে দেখিবলৈ পাইছে এড্ৰেছ লাইন 1 2 ভিলেজ টাউন / চিটি আৰু পোষ্ট অফিচ, পিন, ডিষ্ট্ৰিক্ট আৰু ষ্টেট এইকেইটা বস্তু ফিল আপ কৰিব লাগিব আৰু এইকেইটা ফিল আপ কৰি লোৱাৰ পিছতে এই ফৰ্মখন সম্পূৰ্ণ হৈ যাব আৰু তাৰপিছত আমি একনলেজমেণ্টখন ডাউনলোড কৰিব পাৰিম। এতিয়া মই সম্পূৰ্ণভাৱে এইখিনি ফিল আপ কৰি লৈছোঁ আৰু তাৰপিছত একনলেজমেণ্টখন কেনেদৰে ডাউনলোড কৰিম সেইটো মই দেখুৱাই আছোঁ। এতিয়া মোৰ ফৰ্মখন ফিল আপ কৰি হৈ গ'ল সম্পূৰ্ণভাৱে আৰু এবাৰ মই ভালকৈ চেক কৰি পেলাই মই ইয়াত ছাবমিটত ক্লিক কৰি দিম আৰু আপোনালোকক মনত ৰাখিব এবাৰ ছাবমিটত অ'কে কৰাৰ পিছত আপোনালোকে এইখন আকৌ শুধৰাব নোৱাৰিব, গতিকে তাৰ আগতেই ভালদৰে চাই ল'ব। আৰু এতিয়া দেখিছে আপোনালোকে ৰিকুৱেষ্ট ছাবমিটেড ছাকচেছফুলি আহি গ'ল মোৰ আৰু মোৰ লগতে একনলেজমেণ্টখনো ইয়াত আহি গ'ল আৰু ইয়াত ARN নং এটা আহিছে আৰু সম্পূৰ্ণ মই যিখিনি চিলেক্ট কৰিছিলোঁ স্কুটি ভেৰিয়েণ্ট আৰু ইয়াৰ এড্ৰেছ ফৰ কমিউনিকেশ্যন এই সকলোখিনি ইয়াত আহি গ'ল আৰু ওপৰত আপোনালোকে প্ৰিণ্টৰ অপশ্যন দেখিছে, তাত প্ৰিণ্টত ক্লিক কৰি পেলাই আপোনালোকে PDF আকাৰত ছেভো কৰিব পাৰে বা আপোনালোকে প্ৰিণ্ট কৰি উলিয়াই ল'ব পাৰে। এতিয়া মই এইখন PDF আকাৰত মই মোৰ কম্পিউটাৰত ছেভ কৰি ল'ম আৰু এতিয়া মোৰ এখন ছেভ হৈ গ'ল আৰু এনেধৰণে আপোনালোকৰ ইয়াত প্ৰজ্ঞান ভাৰতীৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু ইয়াত বিশেষ একো বেলেগ টান নাই। যদিহে আপোনালোকে ভিডিঅ'টোত কিবা বুজি নোপোৱা বা সুধিবলগীয়া থাকিলে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি মোক সুধিব পাৰে আৰু যদিহে ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সকলোৱে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।